हेलो दोस्तों, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো বলক এতিয়া খেতিত কাম কৰিবলৈ যাওঁ। তাৰ গাঁৱলীয়া ল'ৰা এটাৰ কিমান কষ্ট কৰিব লাগে আপোনালোকে চাওক। বলক আমি খেতিত কাম কৰিবলৈ যাওঁ। ৰ'ব, চাৰ্টটো খুলি থৈ লওঁ। হৈ গ'ল চাৰ্টটো খোলা। এতিয়া বলক খেতিত যোৱাৰ আগতে বলক আমি অলপ বজাৰৰ পৰা আহোঁ। অলপ মাংস আনিব লাগে। বলক ফাইনেলি বজাৰত আহি পাই গ'লোঁ। অলপ মাংস লওঁ। মাংস লোৱা হৈ গ'ল। এতিয়া অলপ ঘৰত যাব লাগে। ফাইনেলি ঘৰত আহি পাই গ'লোঁ বজাৰৰ পৰা। এতিয়া অলপ আমি খেতিত যাওঁ। ফাইনেলি খেতিত আহি পাই গ'লোঁ। এতিয়া চাফা কৰিব লাগে।
এতিয়া ঘৰত গৈ পিনে ভাত খাব লাগে। ভাত খাই কিনে আকৌ আহিব লাগিব। ভাত খোৱাৰ আগতে চাওক কিমানখিনি চাফা কৰিলোঁ আৰু সেইখিনি দেউতাকে মই দি আছে আৰু মই এইখিনি চাফা কৰিলোঁ চব। এতিয়া বলক ভাত খাই আকৌ আহিব লাগিব। ভাত খাই আহি গৈছোঁ। এতিয়া কাম কৰোঁ। এটা গাঁৱলীয়া ল'ৰাই কিমান কষ্ট কৰে, কিমান কষ্ট কৰিব লাগে এটা গাঁৱলীয়া ল'ৰাৰ, আপোনালোকক অলপমান দেখুৱাইছোঁ। এয়াই হৈছে গাঁৱলীয়া ল'ৰাৰ জীৱন। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ অলপো ভাল লাগে তেতিয়াহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিৰ এই ব্লগটো যদি চাই আপোনালোকৰ অলপ ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ন'টিফিকেশ্যনটো প্ৰেছ কৰি দিব। ধন্যবাদ।